আজি 2 কিসমৰ আমৰ ৰেচিপি লৈ আহিছোঁ মই। এটা আমৰ চাটনি, এটা আমৰ আচাৰ, যেটো আপুনি কেঁচাই বনাব পাৰিব ৰ'দত নিদিয়াকৈ। এক মাহলৈকে আপোনালোকে আৰামত খাব পাৰিব। ফ্ৰিজত থ'ব পাৰে, বাহিৰত থ'লেও একো নহয়। যদি বেছি দিন থ'ব বিচাৰে তেতিয়া অলপ ৰ'দ লগাই দিব লাগিব, নহ'লে ধুনীয়াকৈ আপোনালোকে এক মাহলৈকে ষ্ট'ৰ কৰি থ'ব পাৰিব। বহুতে ইজি হয়, সোনকালে হৈ যায়। তো বলক আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ইফালে মই লৈ লৈছোঁ 5টা আম, 2টা আম ছিলি লৈছোঁ। সেইটো দি মই চাটনি বনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা ভিডিঅ'টো চাব। আৰু যদি শেষত ভাল লাগে তেতিয়া এটা লাইক কৰি দিব, কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব যে মোৰ ৰেচিপি দুটা আপোনালোকক কেনেকুৱা লাগিলে। তো মই ইফালে আম 2টা ছিলি লৈছোঁ। আৰু এটা কথা, আমকেইটা কিন্তু ভালকৈ ধুই পিনি মুচি ল'ব লাগিব। পানী অলপো থাকিব নোৱাৰিব, পানী যদি থাকে তেতিয়া বেয়া হৈ যাব। সেইটো কাৰণে মই আগতে ধুই পিনি মুচি ইয়াতে থৈ দিছিলোঁ। আৰু এতিয়া ছিলি লৈছোঁ আম 2টা। এতিয়া মই ৰুকি লৈছোঁ, যিটোত আমি স্লাড বনাওঁ সেইটো দে। আৰু যিটো এটা সৰু থাকে এটা ডাঙৰ থাকে, আপোনালোকে ডাঙৰটোত কৰিব, তেতিয়া অকণমান দীঘলীয়া হৈ থাকিব। যেতিয়া চাটনিটো বনাব ভাল লাগিব। আৰু সৰুটোতো বনাব পাৰে, সৰুটোত বনালে বেছি গেলি যাব। তো সেইকাৰণে মই ডাঙৰটোতে কৈছোঁ, আপোনালোকক দেখাই আছোঁ। চব এনেকুৱা অলপ ডাঙৰ হ'ব লাগিব, তেতিয়া ভাল লাগিব। তো 2টা আম মই ৰুকি লৈছিলোঁ। এতিয়া আমত দি দিছোঁ মই গুড়, আৰু চেনি দিও বনাব পাৰে। যদি গুড় দি বনায় কালাৰটো অলপ ধুনীয়া হয়, সেইকাৰণে মই গুড় দি বনাইছোঁ। সেই ৰেচিপিটো কিন্তু মই ফেচবুকতে চাই পিনিহে বনাই আছোঁ দেই। মই আগতে নিজৰ পৰা কৰা নাই। সদায় মই ভাবোঁ যে এনেকুৱা কৰি কেনেকুৱা বনায় চাটনিটো, মই কিন্তু আজি ফেচবুকৰ পৰা চাই পিনিহে বনাই আছোঁ। আৰু বহুত ধুনীয়া টেষ্টিও হ'ল। তো সেইটো মই এতিয়া মিলাই পিনি থৈ দিম 10 মিনিটৰ কাৰণে, যাতে গুড়টো গলি যায়। তেতিয়ালৈকে আমি এইফালে মছলাখিনি ভাজি ল'ম। আৰু কি মছলা দিম সেইটোকো আপোনালোকক দেখাই দিম মই। এতিয়া আমি এইফালে কেৰাহী এটা পাতি দিছোঁ গেছত। 5-6টামান শুকান জলকীয়া লৈছোঁ। শুকান জলকীয়া সলনি আপোনালোকে জালুকো ল'ব পাৰে। মই ইয়াতে শুকান জলকীয়াহে লৈছোঁ। আৰু অলপ কেইটামান চপ লৈছোঁ, মেথি আৰু আজৱাইন। সেইখিনি দি পিনি অলপ ভাজি লৈছোঁ। তেল দিয়া নাই কেৰাহীত, এনেই শুকানে ভাজিলেও বেছি ভাজিব নালাগে, অলপ ভাজিলে হৈ যাব। অলপ ৰঙা হ'লেই হ'ব, বেছি ৰঙা হ'ব নালাগে। অলপ তেতিয়া এটা চেণ্ট আহিব। সকলোৱে জানে চাগে মছলা কেনেকুৱা ভাজিব লাগে। তো মই অলপ ভাজি লৈছোঁ, ভাজি পিনি এটা প্লেটত ঢালি দিছোঁ। সেইটো কেৰাহীতে আকৌ মই সেই আমখিনি দি দিম। যি আমখিনি মই গুড় সানি থৈছিলোঁ সেইখিনি মই এতিয়া ঢালি দিম ইয়াতে ঢালি বেছি টাইম নালাগে, 5 মিনিটমান লৰাই থাকিলেই হ'ব। গুড়কেইটা গলি যাব। তাৰ পানীটো অকণমান শুকাব লাগিব। যিটো আমি আমটো যেতিয়া ৰুকিছিলোঁ তাৰ এটা পানী ওলাইছিল, সেই পানীটো শুকাব লাগিব। তেতিয়ালৈকে পানীটো শুকাই যাব, 5 মিনিটমান লৰাই থাকিলেই হৈ যাব। এইফালে এইটো মই গলিবলৈ দিছোঁ, অকণমান নিমখ দি দিছোঁ। মিঠা বস্তুত অকণমান নিমখ দিলে ভাল লাগে, যিটো টেষ্টেৰ মেইনটেইনটো হৈ যায়, টেষ্টটো বহুত ধুনীয়া এটা ওলায়। সেইকাৰণে মই অলপ নিমখ দি দিছোঁ। আৰু ইয়াতে অকণমান চাট মছলাও দি দিছোঁ। দি পিনি এতিয়া গেছৰ ফ্লেমটো অলপ কমাই দিছোঁ, ল' টু মিডিয়াম ফ্লেমত থৈ দিছোঁ। এতিয়া অলপ টাইম লৰাই থাকিম, সেইখিনি যেতিয়ালৈকে গুড়খিনি গলি নাযায়। আৰু গুড়খিনি মই অকণমান কটাৰী দি কাটিহে দিছোঁ, তেতিয়া সোনকালে গলি যায়। এতিয়া চব পানীও শুকাই গৈছে, গুড়কেইটাও গলি গৈছে। আৰু যি মছলাটো মই ভাজিছিলোঁ সেইটো মই মিক্সিত গুড়ি কৰি সেইটো 1 চামুচমান দি দিছোঁ। তাৰ পৰা অলপ মছলা মই থৈও দিছোঁ, ইমানখিনি মছলা ইয়াতে দিয়া নাই। যিটো আৰু 2-3টা আম থৈ দিছিলোঁ, সেইটো যে আচাৰ বনাম, সেই আচাৰৰ কাৰণে মই অকণমান থৈ দিছোঁ। আৰু এতিয়া চাওক, এই আচাৰটো মোৰ অলৰেডি হৈ গ'ল, এটা আঠা ভাবো হৈ গৈছে। আৰু এইফালে যে 3টা আম থৈ দিছিলোঁ, সেই আমকেইটাও মই এতিয়া কাটি লৈছোঁ। সৰু পিচ কৰি কাটি ল'ম। মই কিন্তু বিশেষকৈ কটাৰী দি বেছি কাম কৰিব নোৱাৰোঁ, তেতিয়া কটাৰী দিয়ে কাটি আছোঁ। কটাৰী দি টান বস্তু, হাৰ্ড বস্তু মই কাটিবলৈ অলপ দিগদাৰ পাওঁ। এতিয়া চাওক, এই আমখিনি বাকলি সতে সৰু কাটি লৈছোঁ। এইটো বাকলি সতেই কাটিব লাগিব, বেছি ডাঙৰ নহয়। সৰু কাটি, যেতিয়া ইনষ্টেণ্ট আচাৰ বনাইছোঁ, যেতিয়া আপোনালোকে এইটো বনাব আৰু লগালগ খাব, সেইটো কাৰণে সৰুৱে কাটি দিছোঁ। এইফালে কেৰাহী বহাই দিছোঁ, কেৰাহীত অকণমান তেল দি দিছোঁ। সেই আচাৰটো কিন্তু আপোনালোকে নহৰু দিও বনাব পাৰে। মই কিন্তু যিহেতু নহৰু দিয়া নাই ইয়াতে, কেতিয়াবা নিৰামিষৰ দিনা আচাৰটো বেছি খোৱা হয়, তেতিয়া নহৰু দিলে আকৌ নিৰামিষ দিনা আমি খাব নোৱাৰোঁ। সেইটো কাৰণে মই নহৰু দিয়া নাই। ইয়াতে অলপ পাঁচফোৰণ দি দিছোঁ, হালধি দি দিছোঁ। ইয়াতে শুকান জলকীয়াও দিব পাৰে, মই দিয়া নাই, কেলৈ শুকান জলকীয়া গুড়ি কৰিছিলোঁ আমি, সেইকাৰণে দিয়া নাই। যদি জালুক গুড়ি কৰে তেতিয়া শুকান জলকীয়া কেইটামান তেলত আপোনালোকে দি দিব পাৰিব। ইয়াতে পাঁচফোৰণ আৰু নিমখ আৰু হালধি দি দিছোঁ। তেলটো অলপ গৰম কৰি লৈছোঁ।
গৰম কৰাৰ পাছতে সেই আচাৰত আমি ঢালি দিম আৰু যিখিনি মছলা আমি ভাজি থৈছিলোঁ সেই মছলাটো ইয়াতে দি দিম। সেই মছলাটো দি পিনি বেছি ভাজিব নালাগে। গেছটো এতিয়া মই অফ কৰি দিম, যিহেতু মছলাখিনি আমাৰ আগতে ভজাই আছিলে। গেছটো অফ কৰি দিলোঁ আৰু তেলটো অলপ ঠাণ্ডা হ'বলৈ দিছিলোঁ। ঠাণ্ডা হৈ গ'ল। এতিয়া আমত মই ঢালি দিছোঁ সেই মছলাখিনি আৰু ভালকৈ লৰাই দিব লাগিব। এতিয়া যিখিনি মছলা তেলে আমি ভাজিছিলোঁ সেইখিনি আমৰ লগত ভালকৈ মিলাই দিম। আৰু ইয়াতে কিন্তু মই জ্বলা ইমান দিয়া নাই, কেইটামান জলকীয়াই ভাজি দিছিলোঁ। যদি জালুক গুটি দিলোঁহেঁতেন তেতিয়া অলপ জ্বলা হ'লেহেঁতেন। এতিয়া সেইটো কাৰণে মই ইয়াতে কেইটামান ভোট জলকীয়া দি দিছোঁ। সেই ভোট জলকীয়াখিনি মই অলপ ৰ'দত শুকাই থৈছিলোঁ। ৰ'দত শুকাই নিমখ দি থৈ দিওঁ মই সদায়, ভাল লাগে খাবলৈ কেতিয়াবা। তো সেইটো কাৰণে তাৰ পৰাই কেইটামান ইয়াতে ভোট জলকীয়া দি দিছোঁ। যেতিয়া জ্বলা হ'ব, অকণমান টেঙা টেঙা লাগিব,